নমস্কাৰ পোনপ্ৰথমে সকলোলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা তথা শুভকামনা জ্ঞাপন কৰিছোঁ 2022 এই বৰ্ষটো যাতে 2020 আৰু 2021 বৰ্ষতকৈ বহুত বেছি ধুনীয়া হয় তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আজি 2022 বৰ্ষৰ 1 জানুৱাৰী আৰু এই দিনটোতে মই ইউটিউবত ভৰি দিলোঁ আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই বহু দূৰ আগুৱাই যাবলৈ সক্ষম হওঁ ইউটিউবত মোৰ বিশেষ অভিজ্ঞতা নাই কাৰণ এইটো মোৰ প্ৰথম ভিডিঅ' হ'বলৈ গৈ আছে গতিকে ভিডিঅ'টো কিমান ভাল হ'ব মই নাজানো বহু দিনৰ পৰা ইউটিউবত অহাৰ কথা চলি আছিল কিন্তু মই আহিব পৰা নাছিলোঁ ইয়াৰ কাৰণটো আছিল ভিডিঅ' এডিটিং আৰু মই ফেচ কেম ভিডিঅ' নবনাওঁ বুলি কৈছিলোঁ আগতে মই ভিডিঅ' নবনাওঁ বুলি ভাবিছিলোঁ কিন্তু মোৰ দাদা এজনে ক'লে যে যিখিনি কথা তই মানুহৰ ওচৰলৈ পঠাব বিচাৰিছা সেইখিনি কথা পঠাবৰ কাৰণে ভিডিঅ' এডিট কৰি ইমান সময় বৰবাদ কৰাৰো প্ৰয়োজন নাই আৰু ফেচ কেম ভিডিঅ' যদি বনাব নোখোজা তই কেৱল অডিঅ'ৰ যোগেদিয়েই তই ভিডিঅ'সমূহ আগবঢ়াব পাৰা আৰু মোক ক'লে যে যিটো ৰেড FM এছামিছ বুলি ইউটিউব চেনেল আছে তাত যিদৰে আৰজে বাহি বাই লাভ ষ্টৰীসমূহ আগবঢ়াই ঠিক একেদৰে মোকো ভিডিঅ'সমূহ আগবঢ়াব ক'লে বাৰু যি কি নহওক আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু যিসকলে নতুন সেইসকলে ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে কৰি থৈছে আগতে তেওঁলোকক ধন্যবাদ জনাইছোঁ আজিৰ টপিকটো হৈছে হাউ টু বি ফিল হেপ্পী অল দ্য টাইম আমি প্ৰত্যেকটো সময় কেনেকৈ সুখত থাকিব পাৰোঁ অৰ্থাৎ সুখী হৈ থাকিব পাৰোঁ মানুহে জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰে এটা কবিতাই আছে যে সুখ সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ মুখ সুখ বিচাৰোঁতে পায় সংসাৰত দুখৰ উপৰি দুখ মানুহে সুখ বিচাৰে আৰু মানুহে সুখ বিচাৰি বন্ধু বান্ধৱী সলনি কৰে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড সলনি কৰে নিজৰ পিন্ধা পোছাক সলনি কৰে নিজৰ থকা ঠাইখনো সলনি কৰি পেলায় আৰু বেছি দিন নাই পৃথিৱীখন যেনেকৈ সলনি হৈ আছে আজিৰ এই ইণ্টাৰনেটৰ যুগত যে কেইদিনৰ পিছত মাক দেউতাককো চাগে মানে সলনি কৰিব পৰা হ'ব মাক দেউতাককো সলনি কৰিব পৰা কোনো ধৰণৰ এপছ অথবা ৱেবছাইটৰ সৃষ্টি হ'ব যেনেকৈ আজি shadi.com আছে এমেজন আছে ফ্লিপকাৰ্ট আছে বিভিন্ন ধৰণৰ বস্তু কিনিব পাৰি এক্সচেঞ্জ কৰিব পাৰি ঠিক তেনেকৈ চাগে motherexchange.com fatherexchange.com parentsexchange.com এনেকুৱা ধৰণৰ এপ বা ৱেবছাইটৰো নিশ্চয় সৃষ্টি হ'ব কাৰণ এটা সাৰ্ভে মতে গম পোৱা গৈছে যে 90% ষ্টুডেণ্টেই নিজৰ পেৰেণ্টছক লৈ সুখী নহয় বাৰু যি কি নহওক আজিৰ যিটো টপিক সেইটো হৈছে হাউ টু বি হেপ্পী অল দ্য টাইম আমি প্ৰত্যেকটো দিন প্ৰত্যেকটো মিনিট প্ৰত্যেকটো ছেকেণ্ড কেনেকৈ সুখী হ'ব পাৰোঁ বহুতে কয় যে আমি মানুহ হয় ভাই আমি ৰবট নহয় যে প্ৰত্যেকটো সময় সুখতেই থাকিম কথাষাৰ 100% সঁচা কিন্তু প্ৰব্লেম সেইটো নহয় যে মানুহৰ জীৱনত দুখ আছে প্ৰব্লেম সেইটোহে যে মানুহে দুখী হ'ব নলগা কথাটো দুখত থাকে ডিপ্ৰেশ্যনত ভোগে আপুনি এটা কথা লক্ষ্য কৰিব যে হোৱাটছআপৰ ষ্টেটাছত মেক্সিমামেই দুখৰ ষ্টেটাছ মাৰি থাকে অসমত কেইগৰাকীমান এনেকুৱা মহান মটিভেশ্যনেল স্পীকাৰ আছে যাক বহুতে পাগল আখ্যা দিয়ে গোটেই অসমৰ ছোৱালীয়ে যেন সিহঁতক প্ৰতাৰণা কৰি এৰি থৈ গ'ল তেনেকুৱা লাগে সিহঁতৰ ভিডিঅ' বা সিহঁতৰ চেহেৰাবিলাক চালে বাৰু যি কি নহওক আমাৰ যিটো টপিক আছিল সেইটোলৈ আহিছোঁ আমাৰ যিটো টপিক আছিল সেইটো আছিল যে হাউ টু বি হেপ্পী অল দ্য টাইম আৰু ইয়াৰ এনচাৰটো একেবাৰে চিম্পল বহুতেই বেছি চিম্পল সেয়া হৈছে আমি পজিটিভ হৈ থাকিব লাগে এতিয়াৰ পৰা সকলোৱে কথাবিলাক পজিটিভলি ভাবিবলৈ আৰম্ভ কৰক কিন্তু মোৰ দৃষ্টিত যদিহে তুমি জীৱনটোকে জানিব বিচাৰা জীৱনৰ বিষয়ে শিকিব বিচাৰা তেন্তে প্ৰত্যেকটো হৈ যোৱা ঘটনা অথবা ঘটি থকা ঘটনাক দুয়োটা দৃষ্টিভংগীৰে চাব লাগে পজিটিভলি এণ্ড নিগেটিভলি সকাৰাত্মক আৰু নকাৰাত্মক এই দুয়োটা দৃষ্টিভংগীৰে চাব লাগে কাৰণ প্ৰত্যেকটো বস্তুতেই ভাল আৰু বেয়া দুয়োটাই লুকাই থাকে আমি দুটা কথা পালোঁ প্ৰথমটো হ'ল মানুহে প্ৰতিটো সময়তে সুখত থাকিব নোৱাৰে দুখ অহাটো স্বাভাৱিক কাৰণ আমি মানুহ হৈ ৰবট নহয় আমাৰ ফিল কৰিব পৰা ক্ষমতা আছে কোনোবা প্ৰিয়জন বা জনী আঁতৰি গৈছে দুখ লাগিবই দুখ লগাটো স্বাভাৱিক যদি ভালপোৱা জন বা জনী আঁতৰি যায় আৰু তাৰে পিছতো যদি দুখ নালাগে তেন্তে আপোনাৰ সেয়া ভালপোৱা নাছিলেই ভগৱানে নকৰক যদি তোমাৰ মা ঢুকায় তেন্তে দুখটো লাগিবই চকুপানী ওলাবই চকুপানী ওলোৱাটো স্বাভাৱিক মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ প্ৰত্যেকৰে মা দীৰ্ঘজীৱী হওক কাৰণ মাৰ মৰম কোনেও দিব নোৱাৰে এইটো লিখি ৰাখা যে মাৰ মৰম কোনেও দিব নোৱাৰে বহুতে কয় যে জীৱনলৈ অহা কোনোবা বিশেষ ব্যক্তিয়ে দিব পাৰে কোনোবা বিশেষে দিব পাৰে কিন্তু সেইবিলাক চব বাকপাছ হয় 99.9% চান্স আছে যে কোনেও দিব নোৱাৰে আৰু দিব পাৰে কিন্তু সেয়া বহুত বেছি ৰেয়াৰ হয় জীয়াই থাকোঁতে মাক দুখ দিছিলা মাৰ কথা শুনা নাছিলা মাৰ মৰম বুজি নাপালা সেইটো বেলেগ কথা কিন্তু হেৰুৱাৰ পিছত দুখ লাগিবই
কাৰণ এজনী ছোৱালী আঁতৰি গ'লে বেলেগ এজনী আহিব, কিন্তু মাক হেৰুৱাৰ পিছত বেলেগ পাবা জানো, মানে মা পাবা জানো, আৰু সেইটোৱে কথা। দ্বিতীয়তে কৈছিলোঁ যে কথাবিলাক পজিটিভলি ভাবিব লাগে। যদিহে আপুনি কথাবিলাক পজিটিভলি ভাবে তেন্তে আপুনি দুখৰ পৰা আঁতৰত থাকিব পাৰিব। নম্বৰ 3, এক্সপেক্টেশ্যন নাৰাখিব। এক্সপেক্টেশ্যনৰ ওপৰত মই এটা পৃথক ভিডিঅ' নিশ্চয় বনাম, গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকিব। এক্সপেক্টেশ্যনৰ বিষয়ে যদি থুলমূলকৈ ক'ব যাওঁ তেতিয়াহ'লে এক্সপেক্টেশ্যন মানে হ'ল কাৰোবাৰ পৰা কিবা আশা কৰা। আপুনি কাৰোবাৰ পৰা কিবা এটা আশা কৰিছে, যদিহে আপুনি সেইটো নাপায় তেন্তে দুখ লাগিবই। মৰম, টকা পইচা, গিফ্ট একোৱে আশা নকৰিব। নেভাৰ এক্সপেক্টেশ্যন এনি ওৱান ফৰ এনিথিং। ইয়াতে কেৱল মই মানুহৰ পৰা কিবা পোৱাৰ আশা এৰিব কৈছোঁ, কিছুমান আশা কৰিব লাগিবই। ফৰ এক্সাম্পল সফলতাৰ আশা, কিন্তু সফল হ'বলৈ কেৱল আশা কৰিলেই নহ'ব, কষ্টও কৰিব লাগিব। নম্বৰ 4, এনজয় ইউৰ লাইফ। জীৱনটো উপভোগ কৰিব শিকা। এবাৰেই মানুহৰূপে জন্ম পাইছা, এটাই জীৱন, গতিকে দুখত কিয় থাকিব লাগে, এনজয় কৰা। ওচৰত কাৰোবাৰ বিয়া ঘৰত গৈ কোনে বিয়া পাতিছে, কোনে সংসাৰ কৰিব সেইবিলাক বাদ দিয়ক। বিয়াত ভাল ভাল বস্তু দিছে সেইবিলাক খাওক, JBL বাজি আছে নাচক, নাচিব নাজানিলেও 2 জাপ মাৰক, কিন্তু বেলেঞ্চ কৰি চলিব জানিব লাগে। কেৱল মাত্ৰ এনজয় কৰিলেই নহ'ব, নিজৰ যিখিনি কাম সেইখিনিও কৰিব লাগিব। জীৱনত আমি কিয় এক্সপেক্টেশ্যন ৰাখিব নালাগে আৰু জীৱনটো কেনেকৈ উপভোগ কৰিব লাগে, এই দুয়োটা টপিকৰ ওপৰত মই পৃথককৈ ভিডিঅ' বনাই বুজাবলৈ চেষ্টা কৰিম আহিবলগীয়া ভিডিঅ'সমূহত। প্ৰেমৰ ক্ষেত্ৰত মানুহ 3টা বজাৰ থাকে, ছিংগল, ইন এ ৰিলেশ্যনশ্বিপ, ব্ৰকেন হাৰ্ট অৰ্থাৎ ব্ৰেকআপ। বিলিভ মি, ট্ৰাষ্ট মি, একচেপ্টেড ইট। মানি লোৱা, গ্ৰহণ কৰা, বিশ্বাস কৰা। যদিহে আপুনি সুখী হ'ব পাৰে তেন্তে ছিংগল থাকিও সুখী হ'ব পাৰিব, ৰিলেশ্যনশ্বিপত থাকিও পাৰিব, আৰু ব্ৰেকআপৰ পিছতো সুখী হ'ব পাৰিব। আৰু যদি সুখী হ'ব নোৱাৰে, ছিংগল থাকিও নোৱাৰে, ৰিলেশ্যনশ্বিপত থাকিও নোৱাৰে, আৰু ব্ৰেকআপৰ পিছতো নোৱাৰে। যিসকল ছিংগল সিহঁতৰ দুখ অকলশৰীয়া, সিহঁত কোনো নাই সিহঁতৰ, আৰু যিসকলৰ ব্ৰেকআপ হৈছে সিহঁতৰ আকৌ দুখ অকলশৰীয়া হৈ পৰিল। অকলশৰে থকা আৰু অকলশৰীয়া হোৱাৰ মাজত পাৰ্থক্য আছে। ছিংগলবিলাক অকলশৰে থাকি দুখী, ব্ৰেকআপ হোৱাবিলাক অকলশৰীয়া হোৱাৰ বাবে দুখী। অকলশৰে থকা আৰু অকলশৰীয়া হোৱাৰ মাজৰ পাৰ্থক্য যিসকলে বুজি পাইছে, আৰু যিসকলে বুজি পোৱা নাই মোক কেতিয়াবা লগ পালে সুধিব, মই নিশ্চয় ক'ম। আৰু যিসকলে ৰিলেশ্যনশ্বিপত আছে সেইসকলৰ দুখ তেওঁলোকে হেনো পৰাধীন। 1947 চনৰ 15 আগষ্টত ভাৰত স্বাধীন হ'ল, কিন্তু যিদিনাখনেই সিহঁতে ৰিলেশ্যনশ্বিপত আহিল সিদিনাৰ পৰাই সিহঁত পৰাধীন, হিটলাৰৰ দৰে শাসন কৰে। বাৰু যি কি নহওক, গোটেই ভিডিঅ'টোৰ কথাখিনি যদি 2টা লাইনত ক'ব যাওঁ তেতিয়াহ'লে এনেকুৱা ধৰণৰ কথাখিনি যে জীৱনত সুখী হ'বৰ কাৰণে কাৰণ নালাগে, ইচ্ছা লাগে। ইচ্ছা কৰিলে আপুনি সুখী হ'ব পাৰিব। পৃথিৱীৰ কোনো এনেকুৱা মানুহ নাই যাৰ জীৱনত দুখ নাই, আৰু কোনো এনেকুৱা মানুহ নাই যাৰ জীৱনত সুখেই সুখ। গতিকে হাঁহি থাকক, সুখত থাকক, জীৱনটো উপভোগ কৰক। আৰু এইটো ভিডিঅ' মোৰ প্ৰথম ভিডিঅ', সেইকাৰণে মই গম পাইছোঁ যে ভিডিঅ'টো ইমান বেছি ভাল হোৱা নাই, কিন্তু আপোনালোকক মই প্ৰতিশ্ৰুতি দিছোঁ যে আহিবলগীয়া ভিডিঅ'সমূহ ইয়াতকৈ বহুত বেছি ভাল হ'ব। ভিডিঅ'টো লাইক কৰি যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। থেংক ইউ।